প্ৰিয় দৰ্শকসকল, আপোনালোকে বাৰু মাছ খোৱাৰ নামটো কেনেকৈ উৎপত্তি হ'ল জানানে? বা মাছ খোৱাৰ নামটোৰ উদ্ভাৱনৰ কাহিনীবিলাক জানানে? যদি নাজানে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি চেষ্টা কৰিম যে আপোনালোকক জনাবৰ কাৰণে মাছ খোৱাৰ নামটো কেনেকৈ উৎপত্তি হ'ল। ধেমাজি জিলাৰ অন্তৰ্গত মাছখোৱা মৌজাটো এটা বৃহৎ অঞ্চল। 1933 চনতে ব্ৰিটিছৰ দিনতে স্থাপন হোৱা এই মৌজাটোৰ এটা যথেষ্টখিনি ঐতিহাসিক সমল পোৱা যায়। আমাৰ এই মাছখোৱা মৌজাটোৰ প্ৰথম মৌজাদাৰ আছিলে বাবাৰ মৃত, যি এগৰাকী বহুত ধনী ব্যক্তি আছিল। প্ৰথম পৰ্যায়ত তেওঁ এজন মণ্ডল আছিল আৰু পিছৰ পৰ্যায়ত তেওঁ এজন মৌজাদাৰ হিচাপে পৰিগণিত হয়। আৰু এই মাছখোৱা অঞ্চলটো যদি মাটিকালি আপোনালোকে চায় তেনেহ'লে প্ৰায় 61,872 বিঘামান হয়। মাছখোৱা নামটো উৎপত্তি সম্বন্ধে যদি আপোনালোকে চায় তেনেহ'লে ইয়াতে তিনিটা কাহিনী জড়িত হৈ আছে। আমি তিনিটা কাহিনী আপোনালোকক ক'ব লাগিব। প্ৰথম কাহিনীটো হৈছে যে অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্গত, অৰ্থাৎ প্ৰথম পৰ্যায়ত আমাৰ ধেমাজি জিলাখন লখিমপুৰ জিলাৰ অন্তৰ্ভুক্ত আছিল। 1989 চনতহে ধেমাজিখন পৃথক হিচাপে স্বীকৃতি পাইছিল। গতিকে অবিভক্ত লখিমপুৰ জিলাৰ অন্তৰ্গত মাছখোৱা অঞ্চলত বহুত ধৰণৰ মাছ, কাছ ইত্যাদি বহুত ধৰণৰ পাইছিল আৰু আনক খুৱায়ো ভাল পাইছিল। তাত পৰ্যাপ্ত পৰিমাণে মাছ কাছ পোৱা গৈছিল। গতিকে আমাৰ তাৰ এই যে মাছ কাছ পোৱা গৈছিল তাৰ তথ্যবিলাক আমি আমাৰ মাছখোৱা অঞ্চলত থকা জান, জুৰি, বিল বা পুখুৰী এইবিলাকৰ পৰা প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত কলীয়ামাৰি, শ'লমাৰি, কাৱৈমাৰি, চিতলমৰা ডুবি, ঢেৰাপৰা বিল, শিঙৰামাৰি বিল, চৰিয়াগুলি, গেৰগেৰি, বুঢ়ীবিল, কানুবিল, হালমাৰি, কুহিমাৰি, কমাৰণী ডুবি, মহৰী বিল, দীঘলী বিল, নলতলী বিল, তিনঠেলীয়া বিল, চমুৱা বিল, দেও বিল, লাওখোলা বিল, নেপালী বিল, ভেদাই বিল, বালি বিল, শিলমাৰী বিল, চেনেহী বিল। মাছখোৱা অঞ্চলত যে ইমানবিলাক জান, জুৰি, বিল, পুখুৰী আছে, ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে মাছখোৱা অঞ্চলত বহুত মাছ, কাছ বা এইবিলাক বহুত পাইছিল বা আনকো খুৱাই ভাল পাইছিল। গতিকে এইটো এটা কাৰণ আছিল যে মাছখোৱা নামৰ উৎপত্তি। মাছখোৱা নামৰ দ্বিতীয়টি জনশ্ৰুতি হৈছে যে বুঢ়াগোহাঁই বিলাত। বুঢ়াগোহাঁই বিলাতৰ সৰ্ববৃহৎ দ্বিতীয়খন ঠাই হৈছে হাবুং, আৰু এই হাবুঙে হৈছে বুঢ়াগোহাঁই বিলাতৰ প্ৰধান ঠাই। বৰ্তমান জহি হৈ থকা মাছখোৱা ৰাজগড়ত এটা প্ৰশাসনিক কেন্দ্ৰ স্থাপন কৰিছিল, আৰু এই প্ৰশাসনিক কেন্দ্ৰটো চলাবৰ কাৰণে এজন শাসনকৰ্তা নিৰ্বাচন কৰিছিল, আৰু এই শাসনকৰ্তাজনক মাছখোৱা গোহাঁই বোলা হৈছিল। আৰু এই বিলাতটো মাজত হোৱাৰ বাবে মাছখোৱা বোলা হৈছিল। গতিকে আমি এই মাছখোৱা আৰু মাছখোৱা এই দুটা শব্দৰ পৰা মাছখোৱা নামটো উৎপত্তি হৈছিল বুলি আমি নুই কৰিব নোৱাৰোঁ। তৃতীয় জনশ্ৰুতি মতে পুৰণি কালত বুঢ়াগোহাঁই বিলাক স্থাপন হোৱাৰ পূৰ্বে মাছখোৱাত মৎস্যখান নামৰ এজন ঋষিয়ে তপস্যা কৰিছিল, আৰু তেওঁৰ নামৰ অনুসাৰে মাছখোৱা নামটো উৎপত্তি হ'ল বুলিও আমাক বহুতে ক'ব বিচাৰে। এইটোৱে আছিলে আমাৰ মাছখোৱা নামৰ উৎপত্তি সম্বন্ধে এটা ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে ভাল পালে। যিসকলে মাছখোৱা নামটো কেনেকৈ উৎপত্তি হ'ল নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।